নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল এনি আপডেট চলৈ। বন্ধুসকল, অসমৰ বাহিৰত যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে ইতিমধ্যে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰিছিল আৰু যিসকলে হেল্পলাইন নাম্বাৰটোত কল কৰি নিজৰ ডিটেইলছসমূহ দিছে আৰু 2000 টকা বেংক একাউণ্টত পাইছে তেওঁলোকৰ কাৰণে আৰু ভাল খবৰ। যিসকল ৰাজ্যত থাকিব বিচাৰিছে তেওঁলোকক প্ৰতি মাহৰ 15 তাৰিখৰ আগত 2000 টকা এটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। আৰু যিসকলে এতিয়ালৈ অনলাইন আবেদন কৰা নাই বা সেই নম্বৰটোত মিছ কল দিয়া নাই তেওঁলোকে অতি সোনকালে মিছ কল এটা দি দিয়ক আৰু নিজৰ যিখিনি ডিটেইলছ আছে সেইখিনি ফিল আপ কৰি দিয়ক। প্ৰতি মাহৰ 15 তাৰিখৰ আগত 2000 টকা লাভ কৰক। আৰু যিসকলে এতিয়ালৈ 2000 টকাটো লাভ কৰা নাই কিন্তু তেওঁলোকে ইতিমধ্যে মিছ কল এটা দিছে আৰু তেওঁলোকে অনলাইন আবেদন কৰিছে বা অফলাইন আবেদন কৰিছে কিন্তু তেওঁলোকৰ একাউণ্টত পইচা সোমোৱা নাই, তেওঁলোকে টেনশ্যন কৰিব নালাগে। তেওঁলোকৰ পইচা সোমাব 15 তাৰিখৰ আগত তেওঁলোকৰ পইচা সোমাব। তেওঁলোকে অলপো টেনশ্যন ল'ব নালাগে, কাৰণ আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে আৰু অনলাইন আবেদনো কৰিব নালাগে আৰু মিছ কলো দিব নালাগে। যদি ইচ্ছা কৰে দিব পাৰে বা অনলাইন আবেদন কৰিব পাৰে, কিন্তু তেওঁলোকে প্ৰতি মাহৰ 15 তাৰিখৰ আগত 2000 টকা লাভ কৰিব আৰু এই টকা অতি সোনকালে প্ৰতিজনৰ একাউণ্টে দিব। আজি সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, আপোনালোকলৈ আৰু এটা ভাল খবৰ আছে যে যিসকল ব্যক্তি অসমৰ বাহিৰত আছে আৰু তেওঁলোকে ঘৰত আহিব বিচাৰে তেওঁলোকৰ কাৰণে ভাল খবৰ। তেওঁলোকৰ কাৰণে ইতিমধ্যে এটা নাম্বাৰ মুকলি কৰি দিছে। সেই নম্বৰটোত আপোনালোকে কল কৰি ঘৰত অহাৰ কাৰণে সুবিধা হ'ব পাৰে। বন্ধুসকল, নাম্বাৰটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম আৰু তাৰ পৰা আপোনালোকে চাই কল কৰি মিছ কল এটা কৰি দিব। আৰু যিসকলে বহিৰাজ্যৰ পৰা অসমত আহিব বিচাৰিছে নিজৰ বাহন লৈ তেওঁলোকৰ কাৰণেও ভাল খবৰ। তেওঁলোকৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে এটা মেইল একাউণ্ট খুলি দিছে। সেই মেইলত আপোনালোকে মেইল কৰি নিজৰ বাহনখনৰ ই-পাছ মেইল যোগে লাভ কৰিব পাৰিব আৰু আপোনালোকে অতি সহজতে ঘৰত আহিব পাৰিব। বন্ধুসকল, স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে নিজৰ সংবাদমেলত সেই বিষয়ে আপোনালোকে শুনকচোন। সেকেন্ড পইণ্টটো হ'ল, মই এটা বিনম্ৰতাৰে সৈতে আহ্বান জনালোঁ যে যিসকলে আহিব নোখোজে তেওঁলোক যদি তাতে কাম আছে থাকিছে বা ৰেলত বা বাছত ৰেজিষ্ট্ৰেশ্যন পোৱাত আৰু অসুবিধা হ'ব, এই ব্যক্তিসকলৰ বাবে আমি অহা 15 তাৰিখে প্ৰতি মাহৰ 15 তাৰিখে আমি একোটাকৈ আৰ্থিক অনুদান আমি প্ৰেৰণ কৰিম। নেক্সট যিমান দিনলৈ আমি পাৰি থাকোঁ যে মই আহ্বান জনালোঁ যে আপোনালোক নাহিলে ভাল। যদি ৰেড জোনত আছে, হটস্পটত আছে, আপোনালোকৰ যদি ৰেল নাই পোৱা, বাছ নাই পোৱা, নিজৰ গাড়ী নাই, আমি দিয়া ৰেলতো নম্বৰ লাগোতে দেৰি হ'ব। গতিকে আপোনালোকলৈকে আমি প্ৰতি মাহত 2000 টকা পঠাই থাকিম। This may be for 2 months, 3 months. আমি যেতিয়ালৈকে এটা স্বাভাৱিক অৱস্থা ঘূৰি নাহে আমি আপোনালোকৰ একাউণ্টত 2000 টকা আমি দি থাকিম। যোৱা 2,55,000 মানুহক আমি দিলোঁ। ভেৰিফিকেশ্যনৰ পিছত হয়তো আৰু 1 লাখ মানুহক আমি দিব পাৰিম। 3.5 লাখ 4 লাখ মানুহে পাব। এইখিনি লোকক যেতিয়ালৈকে তেওঁলোক অসমত ঘূৰি নাহে আমি তেওঁলোকৰ একাউণ্টত এটা পুঁজি আমি 2000 টকা মান্থলি আমি দি থাকিম। নিজৰ জেগাত ৰেষ্টুৰেণ্ট খুলিব, এতিয়া নিজৰ জেগাত ইণ্ডাষ্ট্ৰি খুলিব যদি আপোনালোক গ্ৰীণ জোনত আছে। অতিৰিক্তকৈ অসম চৰকাৰৰ পৰাও এই পুঁজিটো পালে আৰু আপোনালোক নাহিলে আমাৰ প্ৰেছাৰ কমিব, কাৰণ আমাৰ হস্পিটেল বেড, কোৱাৰেণ্টাইন, আমাৰ যিটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু প্লাছ ৰেল আমি ইমান নাপাওঁ 6 লাখ মানুহক আনিবৰ কাৰণে। গতিকে যিসকল নাহিলেও হয় তেওঁলোক একেবাৰে পূজাৰ সময়ত অসমত আহক, আৰু যিসকলৰ নহয় আমি উপায় নাই যাব লাগিবই, মাতৃভূমিলৈকে উভতি অহাত কাৰো বাধা নাই, খালি আমি লজিষ্টিকটো অৰ্গেনাইজ কৰিব লাগিব। এইটো হ'ল অহাৰ ক্ষেত্ৰত। এতিয়া আমি নেক্সট প্লেন লৈছোঁ যে অহাৰ পিছত আমি কি কৰিম, কাৰণ অসমৰ ৰাইজৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনি আছিল। পৰৱৰ্তী নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে তেতিয়ালৈ জয় অসম।